ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে এটা লাইক কৰি নিলাই কৰি দিয়ক লগতে আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰঙাটোত টিপি যদি আপোনালোকৰ ৰঙা হৈ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কোলা কৰি দিব লগতে আপোনালোকৰ যোনটো ছাইডত বেল ওলাইছে নটিফিকেশ্যন বেল সেইটো টিপি দিব তেতিয়া মই যেনিবা আপোনাৰ যিকোনো ভিডিঅ' দি থাকিলে আপোনালোকৰ তাত পাব নহ'লে মই কিবা ভিডিঅ' দিলেও ইম্পৰ্টেণ্ট আপোনালোকৰ তাত নাযাব গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে ছাইডৰ নটিফিকেশ্যন বেলটো দবাই দিব আৰু তললৈ আহি পিনে এটা কমেণ্ট কৰি দিব ইমানেই নমস্কাৰ ফ্ৰেণ্ডছ মই এতিয়া আপোনালোকক এটা নতুন চাকৰিৰ বিষয়ে জনাম আৰু এই চাকৰিটো ওলাইছে আপোনালোকৰ অফিচাৰ পষ্ট হয় অফিচাৰ পোষ্টৰ কাৰণে আৰু আপোনালোকৰ চাকৰিটো খালী হৈছে মেগা মিছন ছ'চিয়েটি চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা তাত আপোনালোকৰ পোষ্টটো ওলাইছে যোনটো আপোনালোকৰ গ্ৰাম্য উন্নয়ন যোজনাত পোষ্টটো ওলাইছে তাত আপোনালোকৰ একাউণ্ট অফিচাৰ পোষ্ট কিমানটা আছে কেনেদৰে এপ্লাই কৰিব মই জনাই দিছোঁ ইয়াত আপোনালোকৰ পোষ্ট আছে এটা মাত্ৰ এটা আছে পোষ্ট আৰু কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ কাৰ্টাৰেট একাউণ্টেণ্ট হ'ব লাগিব উইথ লগতে আপোনালোকৰ গুড একাডেমী ৰেকৰ্ড থাকিব লাগিব কাৰ্টাৰেট একাউণ্ট লগতে গুড একাডেমী ৰেকৰ্ড থাকিব লাগিব আৰু দৰমহা দিছে আপোনালোকৰ 30,000 পৰা 50,000 দিছে তাৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব মই সেইটো জনাই দিছোঁ হাউ টু এপ্লাই তাৰ কাৰণে আপোনালোকে এটা ইমেইল কৰিব লাগিব আপোনালোকৰ যদি কোৱালিফিকেশ্যন সেইটো আছে ইমেইলটো আপোনালোকে ceocsguy@gmail.com তাত পঠাই দিব লাগিব আপোনালোকৰ CVT আৰু লগতে আপোনালোকৰ যোনটো হাৰ্ড কপি হয় সেই হাৰ্ড কপিটো আপোনালোকে এড্ৰেছটোত পঠিয়াব লাগিব এটা এড্ৰেছ দিছে ইয়াত টু দা CEOMMS.CMSGUY ভেটেৰিনেৰী কেম্পাছ OTI বিল্ডিং খানাপাৰা গুৱাহাটী 22 সেইটো আপোনালোকে 25 অক্টোবৰৰ আগত পঠাই দিব লাগিব এই এড্ৰেছটো যদি আপোনালোকৰ সেইটো কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে ইয়াত পঠাই দিব তাৰপিছত আপোনালোকৰ বাকীখিনি নেক্সটখিনি হৈ থাকিব সিলেকশ্যন কেনেকৈ হ'ব কেনেকৈ ইণ্টাৰভিউ হ'ব সেইখিনি তেওঁলোকে জনাব ইমেইল কৰি গতিকে আপোনালোকৰ যদি এইটো কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে এড্ৰেছটোত পঠিয়াই দিব মই এড্ৰেছটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত চাই ল'ব চ' ভিডিঅ'টো ইমানেই থেংক ইউ